Hi, hello and welcome दोस्तों. Welcome to my channel Alex Fapteo Assamese. নতুন টপিক এটা আজি আপোনালোকৰ মাজত লৈ আহিছোঁ. মানে বস্তুটো কি হ'ব এতিয়া মানে হওক Oppo, Vivo আৰু Realme এই তিনিটা মোবাইলৰ বিষয়ে মই আপোনালোকৰ মাজত লৈ আহিছোঁ. আহকচোন এতিয়া কথা পাতো অলপ কি কৰিব পাৰি মানে মোবাইলৰ বিষয়ে. চাওক Oppo, Vivo আৰু যোনটো আছে Realme নতুনকৈ ওলাইছে Realme বহুত A1 বহুত কিবা মডেল ওলাইছে. তাৰে ভিতৰত হৈছে Oppo, Vivo, Realme এটা কোম্পানীৰে হয়. সেইটো হয় চাইনাৰ পৰা অহা কোম্পানী. সেইটো কোম্পানীৰ নাম হৈছে BBK ইলেক্ট্ৰনিক্স. যেতিয়া বহুত আগতে ধৰক 2004-3 এনেকুৱা মানত 2001 মানত আৰু নকিয়া মোবাইল খুব চলিছিল, কিন্তু বহুত চলিছিল. নকিয়া বুলি ক'লে নকিয়া মোবাইল কি বস্তু এইটো চবৰ এটা নকিয়া মোবাইল এনেকৈ হাতত লৈ ফুৰি থাকে. তাৰপিছত BBK ইলেক্ট্ৰনিক্সে ভাবিলে ফাৰ্ষ্ট এটা ফোন ওলাম, তাৰপিছত ধৰক এটা বিভিন্ন ধৰণৰ ফোন ৰিলিজ কৰিলে. তাৰপিছত কাম নোহোৱাৰ পিছত তাৰপিছত এই BBK ইলেক্ট্ৰনিক্সে ভাবিলে আকৌ ডেভেলপ কৰিবৰ কাৰণে 2004 চনত Oppo নামৰ এটা কোম্পানী খুলি দিলে. তাৰপিছত Vivo খুলিলে. তাৰপিছত এতিয়াহে জাষ্ট আহিছে এতিয়া আহিছে Realme, আৰু তাৰ আগতে Oppo আৰু Vivo আছিল. Oppo, Vivoটো হৈছে অকল মানে একেটা BBK ইলেক্ট্ৰনিক্স চাইনাৰ এই চাইনাটোৰ ধৰক যেতিয়া BBK ইলেক্ট্ৰনিক্সে Oppo দুটা একেটা বস্তুৰে হয়, দুটা একেটা বস্তুৰে হয়, কিন্তু মাজত যুদ্ধ লগাই দিয়াৰ পিছত ধৰক সেই BBK ইলেক্ট্ৰনিক্স ধৰক মানে কি হ'ল লাভ হ'ব আৰম্ভ কৰিলে. BBK হয় Oppo হয় Vivo দুটাৰ ভিতৰতে যেতিয়া লাগি গ'ল, যেতিয়া Oppoৰ যিমান পাৱাৰ দিব ধৰিলে, তাৰপিছত তাৰ আকৌ দুগুণে আকৌ Vivo দিলে, আকৌ Vivoতকৈ আকৌ Oppo দুগুণে এনেকৈ দুটা যুদ্ধ লগাই দিলে. তাৰপিছত উল্টা যাই কিনে লাভটো হেৰি হ'ল মানে কি কয় BBK ইলেক্ট্ৰনিক্সৰ হ'ল. এনেকৈ হোৱাৰ পিছত তাৰপিছত লঞ্চ কৰিলে Realme. এতিয়া Realme, Oppo, Vivo তিনিটাৰ মাজত তামাম মানে ফাইটিং ধৰ কেমেৰা কোৱালিটি এতিয়া ভাল দিছে Realmeত, তাৰপিছত প্ৰচেছাৰ দি আছে এতিয়া Vivo, Oppo এনেকুৱা ধৰণৰ যুদ্ধ লাগি আছে. এই যুদ্ধ লগাৰ পিছত মানে লাভটো কিন্তু হৈ আছে এই BBK ইলেক্ট্ৰনিক্স চাইনা. নোট কৰি ৰাখি ল'ব. মই ইয়াৰ লগত আগতে এটা ভিডিঅ' বনাইছোঁ, ডিছক্ৰিপশ্যনত লিংকটো থাকিব, চাই ল'ব. ইয়াতে আগতকৈ মই এটা ভিডিঅ' বনাইছোঁ কেবৰ বিষয়ে. এই কেবৰ বিষয়ে আৰু এইটোৰ মতে অলপমান ডিফাৰেঞ্চ আছে, কিন্তু এইখন নহয়. এই কেব যে হৈ আছিল, কেবৰ বাবে ধৰক BBK ইলেক্ট্ৰনিক্স চাইনা সেই বহুত আগবাঢ়িব কৰিছিল. তথাপি চাইনাই বিৰোধিতা কৰিছে. তথাপিও মানে আমাৰ ভাৰত চৰকাৰে অমান্যভাৱে আৰম্ভ কৰিছে. এতিয়া BBK ইলেক্ট্ৰনিক্সে এতিয়া এই দুটা মাজত ফাইট কৰিলে. ফাইট কৰাৰ পিছত মানে বহুতো ধন হয় BBK ইলেক্ট্ৰনিক্সৰ হাততে গ'ল, হয় লগাই দিছে. BBK ইলেক্ট্ৰনিক্সে লাভে হৈ আছে এতিয়া বৰ্তমান, কাৰণ Oppo আৰু Vivo দুটা Oppo, Vivo, Realme তিনিটা Oppo আৰু Vivo মাজত যুদ্ধ লগালে. Realme আহি গ'ল. Realme তাতকৈ বেছি মানে কেমেৰা কোৱালিটি দিলে, প্ৰচেছাৰ দিলে Oppo, Vivoত এনেকৈ দেখোনে এটাৰ পিছত এটা. আজিকালি নতুন ওলাইছে পপ আপ কেমেৰা, এতিয়া Vivoত দিছে. Vivoৰ পিছত এতিয়া কিজানি হেৰি Oppoত দিব সেইকাৰণে পপ আপ কেমেৰাটো লৈছে. কিন্তু এনেকৈ কৰিলে লাভ হয় BBK ইলেক্ট্ৰনিক্সৰে হয়. মোৰ এইটো ফাৰ্ষ্ট চেনেল Alex Fapteo Assamese. ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট মোক কিবা অসুবিধা পালে মোক কমেণ্ট কৰিলে হয়. নতুন ভিডিঅ' আনি থাকিম আপোনালোকৰ মাজলৈ. আৰু ধৰক ছাইডৰ বেল আইকনটো দবাই দিব, তেতিয়াহে মই মানে আপোনালোকৰ নতুন মই ভিডিঅ'বিলাক দিব পাৰিম. BBK আৰু তাৰপিছত হ'ল আমাৰ ধৰক এতিয়া বেছিকৈ চলি আছে এপছৰ বিষয়ে. মই অলপ কৈ দিওঁ এপছৰ বিষয়ে. যিকোনো চবে এপছ বনাব পাৰে, মোবাইলত বনাব পাৰি, কম্পিউটাৰত বনাব পাৰি, চুপাৰ কম্পিউটাৰত বনাব পাৰি, PCত বনাব পাৰি, বহুত পাৰি, টেবলেটত বনাব পাৰি. এপছত এইবিলাক বনাই থাকিলে কি হয়, এইটো বস্তু এটা কেইদিনমান আগতে অসমৰ যুৱক এজনে বনাইছে. নাম ঠিকমতে মই গুৱাহাটীত লগ পাইছিলোঁ সৰুসজাই ষ্টেডিয়ামত. তেতিয়া ধৰক এই এপছবিলাক বনাই থাকে. এপছবিলাক এটা ঠাইৰ পৰা ঠাইলৈ ধৰক এইবিলাক মানে এটা এপছ এটা ধৰক আছে, চিম্পুল এটা এপছটো ল'লো ক্লিন মাষ্টাৰটো ধৰক এটা আপডেট কৰি দিলে, এটা মোবাইলৰ ছফ্টৱেৰ ওলাই দিলে, ধৰক মোবাইলটো ধৰক ফোন ৰিচিভে কৰিব নালাগে. সেনেকৈ ওলাই দিলে এপছবিলাক যেতিয়া ডেভেলপ হৈ যাব, তেতিয়া ৰেটিং পৰি থাকিব. ৰেটিং পোৱাৰ পিছত সিহঁতৰ মানে হেৰি হ'ব, মানে মালটো ইনকাম হৈ থাকিব আৰু. তাৰপিছত হ'ল আমি ক'বলৈ গ'লে প্ৰথমে এতিয়া মোবাইলৰ ভিতৰত হায়েষ্ট এতিয়া ভাল চব মোবাইলে ভাল, কিন্তু প্ৰচেছাৰ চাই ল'ব লাগে মোবাইলবিলাক লওঁতে.
মই ইয়াৰ আগতে এটা বনাইছোঁ এতিয়া অ'প' ভিভ' আৰু ৰিয়েলমি এই তিনিটা মোবাইল হায়েষ্ট মাৰ্কেটত ওপৰত আছে এতিয়া ধৰক 2 নম্বৰ স্থানত BBK ইলেক্ট্ৰনিক্স আছে ৱৰ্ল্ডৰ ভিতৰত অল অভাৰ দ্য ৱৰ্ল্ডৰ ভিতৰত 2 নম্বৰত আছে BBK ইলেক্ট্ৰনিক্স ইলেক্ট্ৰনিক্সৰ এতিয়া বহুত ধন উপাৰ্জন হৈছে আৰু তাৰ উপৰিও আৰু চেমচাং এতিয়া ধৰক আগতে আছিল চেমচাঙৰ এতিয়া বেছি কেমেৰা কোৱালিটি দিব পৰা নাই তথাপিও এইবিলাকত ইমানো তল পৰি যোৱা নাই তাৰপিছত iOS মানে আইফোন যদি আইপেড যদি এটা টেবলেট বা সকলোৱে চিনি পায় মোৰ তাত আছিল অলপ মই ভিতৰত ভৰাই থৈছোঁ দেখাব লাগিছিল লেন'ভ' আছিল সেই টেবলেটটো সেইখিনিমান ডাঙৰ হ'ব সেই টেবলেটটো যেতিয়া অ'প' ভিভ' এইবিলাক বনাব এইবিলাক ধৰক নানা ধৰণৰ চেমচাং বনাব সেইবিলাক টেবলেট টেব বুলি কয় যদি আকৌ যদি iOS যদি বনায় iOS বনালে হেৰি হ'ব আইপেড আৰু বেছি ডাঙৰ নহয় বেছি ডাঙৰ মানে কি আইফোনটো যেনেকুৱা হ'ব তাতকৈ অলপ ডাঙৰ হ'ব ডাঙৰ স্ক্ৰীণত হ'ব কিন্তু আইফোন আৰু আইপেডৰ মাজত একো ডিফাৰেঞ্চ নাই ইমান ডিফাৰেঞ্চ নাই আৰু যিবিলাক ধৰক আইপেডত আছে iOS ল'ব বেছি দাম হ'লেও আৰু উপায় নাই কাৰণ আইপেডতে চব মানে সকলো ধৰণৰ এপছ ইনষ্টল কৰিব পাৰে কিন্তু সাধাৰণ তাত দিয়া ল'ব 2000-3000 পাই লাভ নাই সেইবিলাক মই পস্তাইছোঁ এতিয়া এইখিনিকে সমাপ্ত মোৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক আৰু কিবা অসুবিধা পালে মোক কমেণ্টত জনাই দিব আৰু ফোন নম্বৰটো মোৰ ডিছক্ৰিপশ্যনত মানে জানেই মোক সেইটো ল'ব আৰু ডিছক্ৰিপশ্যনত থাকিব আৰু এটা নতুন আপোনাক কোৱা হৈছোঁ 11 জানুৱাৰীৰ এটা ফুড ফেষ্টিভেল আছে গুৱাহাটীত আছে সেইটো আমাৰ সকলো ইউটিউবাৰবিলাক যাব মই কিজানি যাম কিজানি ভাবিছোঁ তাৰমানে আপোনালোকো যাব কিজানি বহুত নানা ধৰণৰ ইউটিউবাৰ লগ কৰিব আৰু তাতে ইউটিউবাৰ বহুত ধৰণৰ আছে তাতে ডিম্পু দা আছে বিকাশ দা আছে ভূপন পাঠক দা আছে আৰু এইফালে আমাৰ ধনশ্ৰী বৈশ্যবা আছে এইফালে বহুত ধৰণৰ আছে তাৰপিছত নীলোৎপল চলিহা দা আছে আৰু এইফালে আৰু এটা আছে পূৰ্বাঞ্চল বুলি কোৱা এইটো চেনেলটো তেওঁ আছে এনেকৈ বহুতো ধৰক ইউটিউবাৰ আছে লগ কৰিব পাৰিব আৰু অহা বছৰ আমি যাম ডেজিং ফেষ্টিভেল এইবাৰ যোৱা নহ'ল অহা বছৰ মই যাম ডেজিং ফেষ্টিভেল চিৰাং সকলোৱে যাম এবাৰ মোক ক'লে কোনোবা যদি যায় ইচ্ছা কৰে মোৰ লগত যোগাযোগ কৰিব এইখিনিয়ে কৈছোঁ আজি মোৰ চেনেলটো লাইক কৰক কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক একদম নাপাহৰিব কিন্তু বাই আজিলৈ